ধৰিবা নাই হা হেল্ল' গাইজ মই ঘৰৰ পৰা ওলাই দিলোঁ আজি যাম থাম্বনেইল চাই গম পাইছে চাগে আপোনালোকে যোৰহাটতে এখন গুৱাহাটীত যেনেকৈ একলেণ্ড পাৰ্ক এখন আছে তেনেকৈ এখন একলেণ্ড পাৰ্ক বনাই আছে আৰু তালৈ গৈ আছোঁ চাওঁ কেনেকুৱা বনাইছোঁ আপোনালোককো দেখুৱাম এতিয়া অপেন হ'ব কি কথা সকলো ডিটেইলছত বনাম ভিডিঅ'টো চাই যাওক সম্পূৰ্ণ ভিডিঅ'টো এয়া আমাৰ গাঁওখন হয় ধুনীয়া পৰিৱেশেৰে ভৰা আজি ফাৰ্ষ্ট টাইম ইউজ কৰিছোঁ মোৰ GoProটো আগত মোবাইলে বনাই আছিলোঁ আৰু এইটো GoPro ল'লোঁ মই ছাপোৰ্ট কৰিব সদায় আপোনালোকৰ কাৰণে ভিডিঅ' আগবঢ়াই যাম মই ভাল আৰু ইমান নাজানো ভিডিঅ' বনাব তথাপিও বনাই আছোঁ ছাপোৰ্ট কৰিব তেতিয়া সেইটো শিকিলে ভালকৈ বনাম ধুনীয়াকৈ তো আমি দুটা আজি একুৱালেণ্ড গৈ আছোঁ আমাৰ যোৰহাটৰ প্ৰথমখন ৱাটাৰ পাৰ্ক আৰু মই গৈ আছোঁ একুৱালেণ্ডৰ ভিডিঅ' বনাবলৈ আৰু তাত কি বস্তু আছে কি নাই চব আজি ডিটেইলছত ভিডিঅ' বনাম এইফালে যায় তিতাবৰ আৰু এইফালে এইটো চাইডে যায় মৰিয়নি আৰু আমি যাব লাগিব লেফ্ট চাইড মজা এই গান লগাইছোঁ আমি পাবলৈ হ'লোঁ আৰু অলপ দূৰ আছে পাবলৈ এইটোৱে ইণ্ডিয়ান অইল আৰু অলপ আগত গৈ ৰাইট চাইডে ৰাস্তা এটা সোমাই গৈছে সেইফালে যাব লাগিব ৰাইট চাইডে সোমাই যা এইটো ইয়াৰ ৰাইট চাইড সোমাই যাব লাগিব ইয়াৰ চিধা গৈ থাকিব 1 কিলোমিটাৰ তো এইখন একোৱা কিংডম চ' ফাইনেলি পাই গ'লোঁ আমাৰ ড্ৰাইভাৰ ৰখাই দে ইয়াতে পাৰ্কিং কৰ ইয়াতে বাইক পাৰ্কিং কৰিছোঁ আৰু এইবোৰ টিকেট কাউণ্টাৰ হ'ব ইয়াতে টিকেট কাউণ্টাৰটো হ'ব আৰু তো বনাই আছে হোৱা নাই কেতিয়া আৰম্ভ কৰিব গম নাপাওঁ সুধিব লাগিব ইয়াত গছবোৰ ৰুইছে সেইবোৰ গছ আৰু ডাইৰেক্ট ডাঙৰ গছ ৰুই দিছে তো ডাঙৰ হোৱা চিন্তা নাই ডাইৰেক্ট ডাঙৰ গছ ৰুই দিছে আৰু এইখনে আৰু ওচৰলৈ যাওঁ ওচৰত দেখুৱাওঁ কি আছে তো যোৰহাটৰ প্ৰথমখন একোৱা কিংডম ৱাটাৰ পাৰ্ক সুধো কেতিয়া ৰেডি হ'ব মালিকে গম পাব মানে কিমান দিনৰ কাৰণে ঠিকা দিছে তেতিয়া গম পাব ন কেতিয়া হ'ব নেজানে তো নেজানে তই ইফালেদি শুই দিবি দে এইটোদি ওলাই আহিবি গা ধুবা নাই হা নুধুৱা গা ধুব আহিবা নাই হা আহিবা নাই ভয় গৈছে যে এটা বনাই আছে ইয়াতে ৰাউণ্ডকৈ ইয়াৰ পৰা চুচৰিব এইফালে যাব ঐ তাৰ পৰা চুচৰি ইয়ালৈকে যাব চাগে কেতিয়া মানলৈ হ'ব এইখন কেতিয়া মানলৈ হ'ব আপোনাৰ নহয় আপোনাৰ নি আপুনি লৈছে নি হা অঁ কেতিয়া হ'ব এইখনতো কিবা বনাব ন এই এৰিয়াটোত অঁ মানে ইয়াত ডেন্সিং হেৰি হ'ব ন ইয়াত অঁ সেইটো হয় অঁ লাহে হ'ব চাগে একেচাতে বনাবনে আৰু অলপকৈ বনাবগৈ অলপকৈ বনাব ষ্টাৰ্টিং কৰি দিব মানে এইটো হ'লে হয় নাই আমি চেষ্টা কৰিছোঁ কাইলৈ হ'ব কাৰণে যদি কাইলৈ নহয় আৰু তেতিয়াহ'লে 7 তাৰিখে ফাইনেল 7 তাৰিখে ন তো 7 তাৰিখে 7 আগষ্টত এয়া ফাইনেল কৰিম কৈছে দাদাই সুধিছিলোঁ আৰু এয়া হৈয়ে গ'ল আৰু অলপ গা ধুব পাৰিব সকলোৱে তো এইখিনি ইয়াত আৰ্ট কৰিছে আৰ্টখিনি ভাল লাগিছে হা তো আৰ্টখিনি পাইছে আৰু মই এটা ফ্ৰেণ্ড পাইছোঁ তো ফ্ৰেণ্ডে এইটো
মোৰ গৰিলা এইটো মোৰ ফ্ৰেণ্ড হয় এইটো মোৰ ফ্ৰেণ্ড তো ইয়াৰ পৰা ওলাওঁগৈ যাওঁ হৈ গ'ল গোটেইটো ভিডিঅ' কোৱালেনক বাই বাই দি আমি এতিয়া ঘৰ যাওঁ তাৰপৰা ফাইনেলি গাইজ গুচি আহিলোঁ আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব বেলেগলৈ শ্বেয়াৰ কৰিব যাতে এই পাৰ্কখনলৈ আৰু মানুহ আহে আৰু সকলোৱে যাতে আমি এনজয় কৰোঁ প্ৰথমখন পাৰ্ক হয় আমাৰ যোৰহাটত আৰু এইফালে ক'তো নাই সেইবাবে আমি প্ৰথমতে ইয়াত আহিম তাত ভিডিঅ'টো বনাম নাচালোঁ টাটা বাই বাই